Bill. ¿Qué pasa? নমস্কাৰ গুড মৰ্নিং এণ্ড আপোনালোকক ৱেলকাম কৰিছোঁ মোৰ এটা নতুন ব্লগত আৰু নলবাৰীৰ ব্লগটো অলৰেডি আপলোড হৈ গৈছে যোনে যোনে চোৱা নাই গৈ কিনে চাই লওক ডিছক্ৰিপশ্যনত লিংকটো আছে আৰু আজি হ'ল মোৰ গাড়ীখনৰ ফাৰ্ষ্ট ছাৰ্ভিচিং 5 কিমান হৈ গৈছে 5:22 হৈ গৈছে আৰু মই অকলে নাই মোৰ লগত আছে এইফালে ৰণিত Yo guys, more vlog shoot হৈ আছে তবে চাব and my hairstyle is very good, you know. Comment কৰক কেনেকা লাগিছে বটলা লাগিছে এটা ভাল লাগিছে আৰু কিমান কিমান কি টকা লাগে ফাৰ্ষ্ট ছাৰ্ভিচিঙত একো গম নাপাওঁ ন আইডিয়া কিমানমান যাব তোৰ মতে কিমানমান যাব ছাৰ্ভিচত আন্দাজা লগাব নোৱাৰিবি এটা কথাটো জানো মোবাইল চেঞ্জ কৰিব মোবাইলত 1000 টকা যাব আৰু বাকী তাৰে ওপৰত কিমান যায় সেইটো গম নাপাওঁ আৰু বাকী ইফালে কালি লগাইছোঁ দেখাই পাইছে এইটো কালি লগাইছোঁ দেখাই পাইছে মোবাইলত যদি 1000 যায় তেনেহ'লে ভাবিলোঁ আৰু কিমান যাব নাই মোবাইলত 1000 মান যাব 1000 বেছিও যাব পাৰে 1000 কমো যাব পাৰে তো এতিয়া ধুনীয়াকৈ যাওঁ ছাৰ্ভিচ চেণ্টাৰলৈকে ছাৰ্ভিচ চেণ্টাৰত যাই কিনে গোটেইখিনি দেখাই আছোঁ যিহেতু ফাৰ্ষ্ট ছাৰ্ভিচিং হয় কিমান কি টকা লাগে কি কৰে চব দেখাই আছোঁ চলো নে কি কোৱা চলো লেটছ গো তো আমাৰ মানে গাড়ীখন এতেই আছে আৰু তাতে গোটেই হেৰি কি বুলি কয় এপইণ্টমেণ্টৰ কামখিনি হৈ গ'ল এতিয়া মানে কিমান টাইম ৰখিলে আহি এক ঘণ্টা এপইণ্টমেণ্ট লওঁতে 1 ঘণ্টা আৰু আজি চানডে কাৰণে মানুহ বহুত এতিয়া ৰখি আছোঁ গাড়ীখন ভিতৰত লৈ যাব আৰু যিহেতু ফ্ৰী ছাৰ্ভিচিং হয় চাগে বেছি টাইম নালাগিব কাৰণ কি নৰ্মেল খালি চেকআপ হয় তো নেকি গুৱাহাটীত যদি সদায় যদি এনেকুৱা ৱেডাৰ হৈ থাকে কি ভাল লাগে ঐ গুৱাহাটীত যদি সদায় যদি এনেকুৱা ৱেডাৰ হৈ থাকে এনেকুৱা যদি ৱেডাৰ হৈ থাকে মই সদায় বিচনাত এনেকুৱা ৱেডাৰ হৈ থাকিলে কি ধুনীয়া লাগে চাওকচোন কি ধুনীয়া বতৰ হৈ আছে হেৰি না ৰ'দ না বৰষুণ ঠাণ্ডা কুল হৈ আছে একদম আৰু গাড়ীখন মানে ছাৰ্ভিচতে বহুত টাইম লাগিব তো সেইকাৰণে অলপ ভাবিছোঁ ওলাই আহোঁ বাহিৰত তাতে কিমান আৰু বহি থাকিম এচিত বহি থাকিব মন নাই নিজে যেতিয়া ঘৰত লগাম তেতিয়া বহি থাকিম দিনটো লাগিব এই এচি হাৱা খালে বেছি ভাল বেছি দেই মাথা চাথা কিবা লাগি যায় বেছি এচিত থাকিলে মানে নোৱাৰোঁ থাকিব অভ্যাস নাই ন সেইকাৰণে তো কি সেই আৰু চাওঁ গাড়ীখন কি মানে সুধিছে তাতে কিবা প্ৰব্লেম পাইছা নেকি গাড়ীখনততো বৰ্তমানলৈকে একো প্ৰব্লেম পোৱা নাই তো কৈছে কি নৰ্মেল তো কৈছে কি হৈ যাব বেছি টাইম নালাগে খালি পৰাতে তাই হেৰি যেতিয়া মানে হেৰিটোত যেতিয়া লৈ যাব ভিতৰত সেইটো টাইম লাগিব কাৰণ কি ভিতৰত বহুত গাড়ী আছে কিন্তু মানে কৰাতে বেছি টাইম নালাগে খালি চাফা কৰিব বস্তুবিলাক বাছ এইখিনিয়ে চিম্পল একদম তো এতিয়া চাই থাকক আপোনালোকে কি হয় কিমান টকা লাগে সেইটোও চাই থাকক ফাইনেলি পৰঠা মিল দিয়া এই চানমাৰীৰ পৰা আহি পাইছোঁ গণেশ কিবা ফাষ্টফুড গণেশ ফাষ্টফুড লাগিব দূৰত পৰঠা নাপায় এতিয়া মোৰ বাইকখন জল্দি হ'লে শান্তি আৰু মোৰ আৰু অশান্তি লাগি গৈছে ইমান আমাৰ পৰঠা চৰঠা খোৱা হৈ গ'ল এতিয়া মানে ঘপককৈ এটা ফোন আহিল বলে তো মানে ঘপককৈ এটা গুড কল আহি গ'ল গুড কলটো হ'ল ৰিমণ্ডাৰ কল আৰু মানে গেংষ্টাৰ অফ আছাম যোনটো ভিডিঅ' আমি শ্বুটত যে গৈছিলোঁ তো সেইটো ভিডিঅ'টোৰ আজি মানে ডাবিং আৰু মানে ঘপককৈ ফোন কৰিল আৰু ইফালে আমাৰ গাড়ী ছাৰ্ভিচ হোৱা নাই আৰু এতিয়া 1 বজাত তাতে যাই পাব দিছে ক্ৰিমছন ট্ৰী ষ্টুডিঅ' আমি ভাবি আছোঁ না ক্ৰিমছন ট্ৰী ষ্টুডিঅ'ত কেতিয়া যাব লাহে লাহে হৈ আছে চব এটা বহুত কিবা কিবি হৈ আছে বহুত কিবা কিবি পাতি চব এটা তো সেইটোৱে তাতে ক্ৰিমছন ট্ৰী ষ্টুডিঅ'ত যাম এদিন আপোনালোককো দেখাম আৰু মই যাম আৰু এইফালে ববি আহিব ববিকো যোনে আগৰ ব্লগ চাইছে চিনিয়ে পায় ববিক তো সোনকালে গাড়ীখন এতিয়া হ'লে ভাল আছিল তাৰপিছত আমি যাওঁ নে কি কোৱা তো পেট পূজা তো হৈ গয়া अभी সাৰ্ভিচ যদি হৈ যায় এনেও আমি ঘূৰি থাকিব লাগিব এটা বজাত তাৰপিছত ওলাই যাম ধুনীয়াকৈ 5 বজাত ছাৰ্ভিচটো কৰা অলপমান কৰি হেৰি এয়াৰ ফিল্টাৰ চাৰ্ভিচাৰ কৰি কিনে আকৌ এতিয়া ৰখাই দিয়ে না আচ্ছা নেহি সব একবাৰ অলপ টাইম কৰে আকৌ ৰখি যায় আকৌ অলপ টাইম কৰে একেবাৰে তাৰপিছত কম্পিউটাৰ কৰি দিলে হৈ যায় এতিয়া আমাৰ 1 বজাত যাবও আছে 1 বজাত যাবও আছে এতিয়া হয় না নহয় তাত নাই ঠিক এতিয়া
বস্তু চেঞ্জ হৈছে কিবা লিকুইড হৈছে সেইটো পইচা লৈছে আৰু প্লাছ এইটো আৰু এটা চেঞ্জ হৈছে বাকী এই আৰু এটা গাড়ীখনলৈকে ৱাশ হৈ আছে তাৰপিছত এটা ওলাই গ'লে এতিয়া আমি ধুনীয়াকৈ যাম ক্ৰিমছন ট্ৰী ষ্টুডিঅ' তাতে যাই কিনে অল দেখাম দাদা বহুত টায়াৰ্ড হৈ তো গাড়ী ধুনীয়াকৈ ওলাই ল'লোঁ এতিয়া ক্ৰিমছন ষ্টুডিঅ'ত যাই কিনে ডাইৰেক্ট লগ পাইছোঁ চলো ফাইনেলি আমি আহি পাই গ'লোঁ ক্ৰিমছন ট্ৰী ষ্টুডিঅ' এতিয়া লোকেশ্যনটো আপোনালোকক নকওঁ ঘৰৰ কাষ হয়তো নহয় 6th ফ্ল'ৰত আছে লিফ্টটো বোলে বেয়া হৈ আছে উঠি যাই আছোঁ উঠি যাই কিনে তাৰপিছত ৰেকৰ্ডিং দেখাই আছোঁ কেনেকুৱা কি কৰে চলো কেনে ববি সেইটোৱে কৈছোঁ বেলেগকৈ সেইটো বনাই আনিব পুৰা বনাই আনিব নতুনটো যোনটো আছে সেইটো তোমাৰ কথা কৈছোঁ আগত 3 মিনিটছ হয় নেকি থেংক সেইটো ইউ বনাই বাইকৰ পাৰ্টি দিয়া নাই ইয়াতে জাষ্ট এনেকৈ বহিলা দেন হ'ব এইটো লাহে লাহে খাম জাষ্ট কাট পেষ্ট কৰি দিওঁ, ইমান এই বেচপিনকো দিয়া নাই ये छोड़ बोल ইফালে আছে ৰঞ্জয় দা একদম বঢ়িয়া আছোঁ টাটা বাই বাই ভাল লাগিল আহি গ'লে একদম অডিঅ'কেইটা তোমাকে পঠাই এইফালে আছে ৰিৱল দা আকৌ লগ পাই ভাল লাগিল আকৌ লগ পাম কাম কৰিম একেলগে এবাৰ ঠিক বহুত আছে কুইক কাম হ'ল তাতে আমাৰ ওচৰত ইমানো দাঁড়ি আছে এতিয়া এইটো আগৰ ব্লগটোত নাছিলে পুৰা ক্লিন আছিলে এতিয়া আহি গ'ল ইমান দিন লাগি গৈছে মানে ভিডিঅ'টো ৰিলিজ হওঁতে চাব গাইজ কেনেকৈ পায় ৰিৱন দা ভিডিঅ'টো কেতিয়া দিব অন কেমেৰা কৰি দিছোঁ এইটো পোৱা যাব লাহেকৈ হ'ব যেতিয়া আহে কমিউনিটি পোষ্টত দি দিম মই ন ভিডিঅ'টো আপোনালোকে চবে চাব আৰু আজি ক্ৰিমছন ষ্টুডিঅ'ৰ পৰাই মই ভিডিঅ'টো মানে এণ্ড কৰোঁ চবে একেলগে টাটা বাই 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 টাটা